তো গাইজ যোৱাকালি বা লাষ্ট ভিডিঅ'ত আমি কিছুমান কুৱেশ্যন লৈ আহিছিলোঁ APSC ৰিলেটেড লাষ্ট প্ৰিলিমছৰ কিছুমান কুৱেশ্যন লৈ আহিছিলোঁ। তো আজি সেই পাৰ্টটোৰ ছেকেণ্ড পাৰ্ট ফাৰ্ষ্ট পাৰ্ট যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত গৈ আপোনালোকে চাব পাৰিব, নহ'লে প্লে'লিষ্টত আপোনালোকে পাবলৈ পাৰিব। APSC হিষ্ট্ৰী ৰিলেটেড এটা প্লে'লিষ্ট আছে, তাত গৈ চাব পাৰিব। তো ব'লক এতিয়া আৰম্ভ কৰোঁ। ইয়াৰ আগতে এটা কথা কৈ দিম, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু টেলিগ্ৰামত এইবোৰৰ নোটছ পাবলৈ পাৰিব, টেলিগ্ৰামতো জইন হ'ব পাৰিব। তো কুৱেশ্যন আছে, প্ৰথম কুৱেশ্যন, কাশ্মীৰ ৰাজকুমাৰ মেঘবাহনৰ লগত বিয়া হোৱা ৰাজকুমাৰ অনুপমা দেশৰ জীয়ৰী আছিল। ইয়াৰ শুদ্ধটো হ'ব বলবৰ্মনৰ। নেক্সট কুৱেশ্যন, দ্বিতীয় কুৱেশ্যন, পূৰ্ব বৰ্মনসকল দেশৰ অধীনস্থ আছিল। শুদ্ধটো হ'ব গুপ্ত সাম্ৰাজ্য। নেক্সট কুৱেশ্যন, অশ্বমেধ যুদ্ধ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? শুদ্ধটো হ'ব মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনজন বৰ্মন ৰজাই গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ অশ্ব বা ঘোঁৰা বলিদান কৰিছিল? শুদ্ধটো হ'ব মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন, প্ৰাগজ্যোতিষপুৰৰ কোন ৰজাই সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল? শুদ্ধটো হ'ব মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোন বৰ্মন ৰজাই আত্মাক আয়ত্ত কৰিছিল আৰু সৰ্বোচ্চ আত্মাৰ দৰ্শনৰ ভালদৰে পৰিচিত আছিল বুলি কোৱা হৈছিল? শুদ্ধটো হ'ব মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন, বৰ্মন বংশত শাসক মহাবুধবৰ্মনক দেশ বুলি জনা গৈছিল। শুদ্ধটো হ'ব ভূতি বৰ্মন। নেক্সট কুৱেশ্যন, হৰ্ষচৰিত্ৰত য'ত বৰ্মন ৰজা মহাবুধবৰ্মন নাম ভূতি বৰ্মন বুলি নামকৰণ কৰা জীৱনীখনৰ লেখক কোন? শুদ্ধটো হ'ব বাণভট্ট। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ শাসক সুস্থিত বৰ্মন দেশ বুলি প্ৰসিদ্ধ আছিল। ইয়াৰ শুদ্ধটো হ'ব শ্ৰী মৃগাংক। নেক্সট কুৱেশ্যন, কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল? শুদ্ধটো হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? শুদ্ধটো হ'ব হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন, কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল? শুদ্ধটো হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, শংখবেগ কোন আছিল? শুদ্ধটো হ'ব বৰ্মন বংশৰ এজন ৰাষ্ট্ৰদূত আছিল। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনক পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম কি আছিল? শুদ্ধটো হ'ব শংখবেগ। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনক প্ৰেৰণ কৰা উপহাৰটোৰ ভিতৰত ডেছ আছিল? শুদ্ধটো হ'ব বেতৰ সামগ্ৰী। নেক্সট কুৱেশ্যন, নিধনপুৰ তাম্ৰলিপি ৰচয়িতা আৰু লেখক কোন আছিল? শুদ্ধটো হ'ব ভাৰ্মা। নেক্সট কুৱেশ্যন, 1917 আৰু 1918 চনত নালন্দা ধ্বংসাৱশেষৰ সময়ত নিম্নলিখিত কোনজন পুৰাতাত্ত্বিকে ভাস্কৰ বৰ্মন মোহৰ বিচাৰি পাইছিল? শুদ্ধটো হ'ব ডক্টৰ ডেভিড বেইনাৰ্ড স্পুনাৰ। নেক্সট কুৱেশ্যন আছে, ভাস্কৰ বৰ্মনৰ দ্বাৰা নিধনপুৰ অনুদানৰ বিষয়টোৰ আঁৰত কাৰণ কি আছিল? শুদ্ধটো হ'ব ভূতি বৰ্মনৰ ভূমি অনুদান পৰ্যালোচনা। নেক্সট কুৱেশ্যনটো আছে, চাওক, ভাস্কৰ বৰ্মনে দেশ যুদ্ধৰ পিছত বিখ্যাত নিধনপুৰ তাম্ৰ ফলকৰ অনুদান জাৰি কৰিছিল। শুদ্ধটো হ'ব কৰ্ণ সুবৰ্ণ। নেক্সট কুৱেশ্যন আৰু অন্তিম কুৱেশ্যন, এই ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন, কাৰণ আমি দীঘলীয়া ভিডিঅ' নবনাওঁ, গতিকে 3 মিনিট অলৰেডি হ'ল, তো অন্তিম কুৱেশ্যন বুলি কওঁ। নেক্সট পাৰ্ট আপোনালোকে নেক্সট ভিডিঅ'ত পাব, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু প্লে'লিষ্ট চেক কৰিবলৈ নাপাহৰিব। ডেছক্ৰিপশ্যনত পাব আমাৰ লিংক, টেলিগ্ৰামত জইন হ'ব পাৰিব। তো নেক্সট কুৱেশ্যন আছে, নিম্নলিখিত কোন শিলালিপিৰ পৰা ভাস্কৰ বৰ্মনৰ দ্বাৰা গৌড় ৰজা শশাংক পৰাজয় সন্ধান কৰিব পাৰি? শুদ্ধটো হ'ব নিধনপুৰৰ তাম্ৰলিপি। তো আজিৰ কুৱেশ্যন আছিল এইখিনিয়ে। নেক্সট ভিডিঅ'ত আৰুখিনি কুৱেশ্যন লৈ আহিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।